আবে ইমান ধুনীয়া ছোৱালী এজনী লাইন এটা দি চাওঁগৈ বাপেকে কি কৰিলে তাই পতিব আইডিয়া মই কণাৰ ভেকচন ধৰিম এইখন মোৰ কি কপাল পালো আজিহে বাৰু মোৰ এই লাঠিডাল থৈ আহিব লাগে নে ক'ত থাকিলে আৰু কেনেকৈ মই আগবাঢ়ি যাওঁ আৰু এতিয়া ৰাস্তা চাস্তা কেনেকৈ পাৰ হ'ম আজি হে ভগৱান মোক সহায় কৰা আৰু আই অ' মাই গড কেনেকৈ পৰিলে উঠক উঠক মই ধৰি দিছোঁ উঠক উঠক ধৰাচোন ধৰা মই মানে কি জানা নাই মই চকুৰে নেদেখোঁ তাতে আজি মোৰ লাঠিডালো ক'ৰবাত থাকি আহিলে সেয়াত উজত খাই পৰি গ'লোঁ সেইকাৰণে বেটি তই কি বুজিবি মোৰ এক্টিং ফচি গৈছে আৰু লাহে লাহে উঠক আপুনি চশমা এযোৰ পিন্ধি থাকিব লাগে নহ'লে আপোনাক অন্ধ বুলি কোনো গমেই নাপাব আহা কি যে মজা লাগিছে এনেকৈ হাতত ধৰি যদি বহি থাকিব পাৰিলোঁ হয় কি যে মোৰ কপাল কাক চাই আহিছিলোঁ আজি মোৰ কপাল আজি ফুলি গ'ল আৰু একেবাৰে চশমাযোৰ লগতে পৰি গ'ল নি পিন্ধিছিলোঁ বাদ দিয়া তুমি আছাই আগবঢ়াই নিবা নহয় তোমাক যে মই বহুত বহুত ধন্যবাদ দিছোঁ তুমি যে মোক এতিয়া যে ধৰি উঠাই দিলা কোনে আজিকালি দিনত এনেকুৱা কৰিব বহুত বহুত ধন্যবাদ দেই ৰ'ব আপুনি মোৰ মুখত হাত দি আছে চৰি মই দেখি পোৱা নাই যে একো নাই হ'ব বাৰু আপুনি পিছে যাব কেনেকৈ এতিয়া তাকেইতো কি কৰোঁ যাম আৰু তেনেকৈ লাহে লাহে এটা কাম কৰোঁ নহ'লে ময়ো এইফালেদিয়ে যাম একেলগে গৈ থাকোঁ ব'লক আপোনাৰ কোনোবা চিনাকি পালে আপোনাক লগাই দিম নহ'লে মই যিমান দূৰ পাৰোঁ আপোনাক আগবঢ়াই দিম বাকীখিনি আপুনি মেনেজ কৰিব হ'ব ব'লা ঠিক আছে আকৌ উজত খাই গ'লোঁ চাওক লাহে গৈ থিয় হওক আৰু মোৰ হাতত ধৰক মই যেনি টানি থাকোঁ আপুনি তেনিয়ে গৈ থাকিব বাহ বৰ মজা পাৰফিউম মাৰিছোঁ গোন্ধই কিবা ভাল লাগি গৈছে ব'লা আপোনাৰ ঘৰলৈ আৰু কিমান দূৰ আছেনো মোৰ মানে মই এতিয়া ঠিক ধৰিব পৰা নাই ক'ৰ পাইছোঁহি তুমি ঠাইটুকুৰাৰ নাম কোৱাচোন মানে কোন জেগাৰ পাইছোঁহি মই তেতিয়াহে গম পাম আমি মানে টাউন পাৰ হৈ আহিলোঁ তেতিয়াহ'লে আৰু বেছি দূৰ নাই পামগৈ আৰু এতিয়া আবে এইটো ৰাজ দেখোন এইটো ক'ৰ নতুন মাল পালে বে এইটো ক'ৰ পৰা ওলালেহি আকৌ কেনেবাকৈ মোক পল খুলি দিব লাগিলে মৰিলোঁ আৰু ফচি যাম মই গম পাই যাব এইটো বাৰু এতিয়াহে ওলাব লাগেনে ঐ ৰাজ ক'ৰ পৰা আহিলি তই আৰু কি নতুন গাৰ্লফ্ৰেণ্ড নি আমাক যে কথাটো কোৱাই নাই হয় আপোনাক কি চিনি পাই নি আৰে কি চিনি পোৱাৰ কথা কৈছা মই দুইটা খাছ পাৰ্টনাৰ তেতিয়াহ'লে ভালেই হ'ল আৰু আপোনাক লগ পালোঁ আপুনি ঘৰত থৈ আহিবগৈ মই আৰু এওঁৰ লগত নাযাওঁ আৰু ইমানটোকো আনি দিলোঁ আৰু এতিয়া আপুনি লৈ যাব ইয়াক কি লৈ যাব লাগিছে নিজেই যাব মই সিহঁতৰ ঘৰলৈ নাযাওঁ কেলে নিজে যাব নোৱাৰিব নেকি কিবা কিয় দাদাইচোন চকুৰে দেখিয়ে নাপায় যাব কেনেকৈ আপুনি বন্ধু হৈ ইমানখন সহায় কৰিব নোৱাৰেনে কি গম পালো মানে তই গছকি দিছ যে ভৰিটোত মানে কি হৈ আছে মই একো ধৰিব পৰা নাই মুঠতে আপুনি এওঁক ঘৰত থৈ আহিবগৈ এওঁ বোলে আজি মানে আপোনাৰ লাখুটিডালো নানিলে মানে সেই মানে অন্ধ মানুহে লৈ ফুৰে যে সেইকাৰণে আপোনাক দায়িত্ব দিলোঁ মই যাওঁ মোৰ দেৰি হৈছে মানে গম পালো বেটাই ইমান ধুনীয়া ছোৱালীজনী পতাব বিচাৰিছিলে ইয়াক ফচাই এতিয়া মই পতাব লাগিব বাপেকে শুনা তুমি যে অন্ধ বুলি কৈছা অন্ধ নহয় চকুৰে দেখেতো আজি কি কাৰণে নেদেখা হৈ গ'ল গম নাপালোচোন মই কি আপোনাক মই ভাল মানুহ বুলি ভাবি ইমান ডখৰ লগত লৈ আহিলোঁ আপুনি মোৰ লগত এয়াহে কৰিলে মানে নাপায় আৰু দেই এনেকুৱা কৰিবলৈ ইছ ৰাম কি যে মানুহ নহয় তোৰ নিচিনা বন্ধু থকাতকৈ নথকাই ভাল গম পাইছ নাই তোৰ নিচিনা বন্ধু থকাতকৈ শত্ৰু এটাৰ লগত থকাই ভাল মই যা তোৰ লগত আজিৰ পৰা নাথাকোঁ আৰু মই ভাই ৰ না মোৰ কথাটো শুন না ৰবাচোন শুনা না একো শুনিব নাই আজিৰ পৰা তোৰ মোৰ মাজৰ বন্ধুত্বৰ সম্পৰ্ক শেষ বাই বাদ দে কত বন্ধু পাম কি আছে গ'ল ছোৱালীজনীও গ'লগৈ সেইটোহে বেয়া লাগিছে পাই